Hi friends, I am Preeti. Welcome back to my channel. আৰু আপোনালোকে চাই আছে এতিয়া ব্লগ উইথ সুমন এইটো মোৰ চেনেলৰ নাম হয় যদিহে আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো হিট কৰি দিব যাতে মোৰ কোনো নতুন ভিডিও আপোনালোকে মিছ নকৰে আৰু फ्रेंड्स আজি মই আপোনালোকৰ লগত শেয়াৰ কৰিম এটা কুৰ্তা হল ভিডিও আৰু এই কুৰ্তা হল ভিডিওত যিবোৰ কুৰ্তা মই আপোনালোকক দেখুৱাম সেই আটাইবোৰ মই মেন্ত্ৰা আৰু ফ্লিপকাৰ্টৰ পৰা কিনিছো গতিকে আটাইৰে লিংক মই ডেসক্ৰিপচন বক্সত লিখি দিম যদিহে আপোনালোকে তাৰ পৰা কিনিব খুজে কিনিব পাৰিব এবাৰ লিংকটো চাই লব তো বলক চাই লও তো फ्रेंड्स এইটো মোৰ প্ৰথম কুৰ্তা আৰু এইটো ব্র্যান্ড মোডা ৰেপিডৰ এটা কুৰ্তা আৰু এইটো পিওর কটনৰ এটা কুৰ্তা আৰু এইটো মই মেন্ত্ৰাৰ পৰা কিনিছো মেন্ত্ৰাত কেইদিন মান আগতে অফাৰ চলি আছিল তেতিয়া মই এইটো কিনিছো এই কুৰ্তাটো কিনিছো 350 টকাত কিনিছো আৰু বাইং লিংক মই ডেসক্ৰিপচন বক্সত দি দিম আৰু এইটো এটা প্ৰিন্টেড কুৰ্তা আৰু এইটো এটা ট্ৰায়াল কাটৰ কুৰ্তা আৰু ইয়াৰ হাতবোৰ হৈছে স্লিভলেস এনেকুৱা আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা স্লিভলেস হয় ইয়াৰ হাতবোৰ আৰু পিছফালে একেবাৰে প্লেন আৰু পিওর কটনৰ কুৰ্তা আৰু এইটো এটা ট্ৰায়াল কাট কুৰ্তা আৰু গলৰ ডিজাইনটো ৰাউন্ড গল এইদৰে আৰু এইটো গৰমৰ কাৰণে খুব ভাল কুৰ্তা আৰু মোৰ নেক্সট কুৰ্তাটো হৈছে এইটো আৰু এইটো ব্র্যান্ড স্পেনৰ এটা কুৰ্তা আৰু এই স্পেন ব্র্যান্ডটো আপোনালোকে মেন্ত্ৰা আৰু ফ্লিপকাৰ্টত পাই যাব আৰু এইটো এটা পিওর কটনৰ কুৰ্তা আৰু ইয়াৰ গলৰ ডিজাইনটো হৈছে ৰাউন্ড গল এনেকুৱা আৰু এইটো এটা এমব্ৰয়ডাৰী কুৰ্তা আৰু ৰঙা আৰু গোল্ডেন থ্ৰেডেদি এমব্ৰয়ডাৰী ওয়ার্ক কৰা আছে আৰু এইটো এটা স্ট্ৰেট কাট কুৰ্তা আৰু দুয়োফালে এনেকুৱা কাট দিয়া আছে আৰু তলৰ ফালটো অলপ বেলেগ ডিজাইনৰ অলপ ট্ৰায়াল কাট টাইপৰ কিন্তু পুৰাপুৰি ট্ৰায়াল কাট নহয় এনেকুৱা আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা আৰু এইটো বহুত ধুনিয়া কুৰ্তা গৰমৰ কাৰণে বহুত ভাল আৰু ইয়াৰ যেটো স্লিভছৰ ডিজাইন আছে এইটো এলবো স্লিভ হয় আৰু স্লিভছৰ তলৰ ফালে এনেকুৱা ফোল্ড আছে শাৰ্টত যি দৰে থাকে আৰু 3-4টা মান কাপোৰৰে বটাম লগোৱা আছে এনেকুৱা আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াৰ গলৰ ডিজাইনটো হল ৰাউন্ড নেক পুনৰবাৰ কৈছো আৰু পিছৰ ফালে একেবাৰে প্লেন আপোনালোকে দেখিবলৈ পাইছে আৰু পিওর কটনৰ কুৰ্তা হয় গৰমৰ কাৰণে খুব ভাল কুৰ্তা এইটো আৰু মোৰ নেক্সট আৰু লাষ্ট প্ৰডাক্টটো হৈছে লিভাছ ব্র্যান্ডৰ এটি কুৰ্তা আৰু এইটো কুৰ্তা সেট হয় এইটো আৰু এইটো হৈছে এটা প্ৰিন্টেড কুৰ্তা আৰু পিওর কটনৰ কুৰ্তা এনেকুৱা আপোনালোকে দেখিবলৈ পাইছে এইটো এটা লং কুৰ্তা আৰু স্ট্ৰেট কাট কুৰ্তা দুয়োফালে এনেকুৱা কাট আছে আপোনালোকে দেখিবলৈ পাইছে এনেকুৱা কাট আছে দুয়োফালে এনেকুৱা আৰু ইয়াৰ যেটো স্লিভছ হৈছে এটো হয় 3/4 স্লিভছ আৰু স্লিভছৰ তলৰ ফালে এনেকুৱা বৰ্ডাৰ দিয়া আছে এনেকুৱা আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াৰ গলৰ যেটো ডিজাইন এটো ৰাউন্ড নেক আৰু মাজত এনেকুৱা ডৰি দিয়া আছে আপোনালোকে পাৰিলে বান্ধিব পাৰিব এনেকুৱা আৰু ইয়াৰ লগত আছে এটি প্লাজো প্যান্ট আৰু প্লাজো প্যান্টটো বহুত ভাল হয় কাৰণ প্লাজো প্যান্টটো অলপ বহুত ফ্লেয়াৰ্ড আছে ফ্লেয়াৰ্ড প্লাজো আপোনালোকে বেলেগ যিকোনো কুৰ্তা বা টপৰ লগত এটো পিন্ধিব পাৰিব আৰু প্লাজো প্যান্টৰ লগতে আমি পাই যাম দুয়োফালে দুটা পকেট এনেকুৱা আৰু পকেটটোৰ কাৰণে আৰু ধুনিয়া লাগিছে এনেকুৱা আৰু লগতে পাই যাম আমি এনেকুৱা এটা চুন্নি মানে দুপট্টা এনেকুৱা আৰু এইটো পিওর কটনৰ এটা দুপট্টা আৰু এইটো গৰমৰ কাৰণে বহুত ভাল আৰু আটাইবোৰৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে চেক কৰি লব থ্যাংক ইউ তো फ्रेंड्स আজি ভিডিওত এইখিনিয়ে আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে আৰু যদিহে ভিডিওটো ভাল লাগিছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব আৰু পাৰিলে फ्रेंड्स আৰু ফ্যামিলিৰ লগত ভিডিওটো শেয়াৰ কৰিব তো আপোনালোকক পুনৰ লগ পাম মোৰ এটি নতুন ভিডিওত